বিৰাট লটাৰী লাগিছে এইবাৰ বিৰাট কোহলিৰ ভনীয়েকৰ। হয়, আন্তৰ্জাতিক ক্ৰিকেটৰ খেলপথাৰ কঁপাবলৈ আহিছে এইবাৰ বিৰাট কোহলিৰ ভনী। বিৰাট লটাৰী লাগিছে এইবাৰ বিৰাট কোহলিৰ ভনী। কিন্তু কোনেই বিৰাটৰ ভনীজনী আৰু কি লটাৰী লাগিছে তেওঁৰ? চাওক, ভাৰতত পুৰুষৰ ক্ৰিকেটৰ উপৰিও মহিলা ক্ৰিকেটো খেলপ্ৰেমীসকলৰ বাবে খুব জনপ্ৰিয়। বৰ্তমান অনুষ্ঠিত হৈ আছে ভাৰতীয় জাতীয় মহিলা ক্ৰিকেট দল আৰু অষ্ট্ৰেলিয়া মহিলা জাতীয় ক্ৰিকেট দলৰ মাজত 3খন এদিনীয়া আন্তৰ্জাতিক আৰু 3খন টি20 আন্তৰ্জাতিক ক্ৰিকেট খেল। আৰু খেলসমূহ অনুষ্ঠিত হৈ আছে ভাৰততে। আৰু এই খেলসমূহৰ বাবে ভাৰতীয় মহিলা ক্ৰিকেট দল ঘোষণা কৰা হৈছিল। আৰু এই দলত সুযোগ লাভ কৰিছে ভাৰতীয় পুৰুষ ক্ৰিকেট দলৰ তাৰকা ক্ৰিকেটাৰ বিৰাট কোহলিৰ ভনী। বিৰাট কোহলিৰ দৰে তেওঁৰ ভনীকো ভাৰতীয় মহিলা ক্ৰিকেট দলত খেলা দেখা যাব। 21 বছৰীয়া শ্ৰেয়াংকা পেটেল হৈছে বিৰাট কোহলিৰ ভনী। শ্ৰেয়াংকা পেটেলে বিৰাট কোহলিক নিজৰ দাদা বুলি মানি লৈছে আৰু বিৰাট কোহলিয়েও শ্ৰেয়াংকা পেটেলক নিজৰ ভনী বুলি জ্ঞান কৰে। বিৰাট কোহলিৰ দৰে শ্ৰেয়াংকা পেটেল হৈছে এগৰাকী প্ৰতিভাৱান ক্ৰিকেটাৰ আৰু তেওঁ বৰ্তমান ভাৰতীয় মহিলা ক্ৰিকেট দলৰ গুৰুত্বপূৰ্ণ সদস্যা। বিৰাটৰ দৰে শ্ৰেয়াংকা পেটেল মহিলা প্ৰিমিয়াৰ ক্ৰিকেট লীগত RCBৰ হৈ খেলে। এই আন্তৰ্জাতিক মহিলা ক্ৰিকেট খেলসমূহ আৰম্ভ হৈছে যোৱা 28 ডিচেম্বৰৰ পৰা আৰু 3খন এদিনীয়াৰ 2খনত অংশ লৈ সংগ্ৰহ কৰিছে সৰ্বমুঠ 7 ৰান আৰু বলিঙত লাভ কৰিছে 4টাকৈ উইকেট। লগতে 5 জানুৱাৰীৰ পৰা আৰম্ভ হোৱা টি20 শৃংখলাৰ প্ৰথম খেলখনত ভাল প্ৰদৰ্শন কৰিব পৰা নাই যদিও আগন্তুক 9 জানুৱাৰীৰ খেলখনত কেনে প্ৰদৰ্শন কৰে সেয়া লক্ষণীয় হৈ পৰিছে ক্ৰিকেট অনুৰাগীসকলৰ বাবে।